हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। সকলকে মই মোৰ यूट्यूब চেনেল স্বাগতম লৈছোঁ। আশা কৰোঁ আপুনি সকলো একদম বিন্দাছ আছে। মই কিন্তু বেয়াৰ কাৰণে মই ভিডিঅ'টা আপোনালোকক আপলোড দিলোঁ। সেই যে বেয়া আছিল গৰম দিন, সেই আজিও আকৌ বেয়াই হৈ আছে ঠাণ্ডা দিন হোৱাটো। গতিকে সকলো সজাগ থাকক, সুস্থ থাকক, স্বাস্থ্য পাতি যতন লওক। ভাল দিনবোৰ যদি থাকিলে বহুত আনন্দ লাগে, ফূৰ্তি লাগে। যেতিয়া দিনবোৰ বেয়া হয় নহয়, মানে গা মন বেয়া থাকে, দিনবোৰ নাযায় নোপোৱা যেন লাগে। গতিকে আমি নিজে পৰামৰ্শ পাবলৈ শৰীৰটো নধৰা হৈ আছে, মানে জইণ্ট পেইন হ'বলৈ আৰম্ভ কৰিছে। মই গ'লো ভিজিট হস্পিটেল, ডক্টৰ চাইছে আৰ্থ্ৰাইটিছৰ প্ৰব্লেম। কেনেধৰণে কি কৰিম মই ভাবিয়ে নোপোৱা হৈছোঁ। এখন মিছনেৰী হস্পিটেল দেই, পৰিৱেশটো বৰ চকুত লগা, মানে চাফা আৰু দুটা দৰকাৰী বস্তু লৈ ল'ব লাগিব, নহ'লে হস্পিটেল যোগাযোগ কমি যায়। খাব ব'লক পাকঘৰ বজাৰ আমি আজিহে কথাটো গম পালোঁ। এইটো নিমখৰ দাম বোলে 28 টকা। সদায় হাজবেণ্ডে বজাৰ কৰে ন, পাছত যে নিমখটো কম দেখা পালোঁ, ওলাই গৈছোঁ মই লৈ যাম। আপোনালোকে নিমখ কিনিছে, কেনেকুৱা দামত নিমখ কিনে জনাবচোন কমেণ্ট কৰি। কেইটকা কেজি কিনা হয় নিমখ। বিশেষকৈ গেলামালৰ বজাৰ মই কৰা নহয় যে, অনুভৱে কৰিবলৈ অনুভৱ কিমান 10 টকা বুলিয়ে ভাবিছিলোঁ।
কচু ল'লোঁ মানে নিমখটো লোৱা হৈ গ'ল এবাৰ ভোট জলকীয়া কালাম কৰিব দিয়ক Pero kilo. আজি ভিডিঅ'টো চাই আপোনালোক কেনে লাগিল বাৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে প্লিজ এটা লাইক আৰু কমেণ্ট কৰিবলৈ একদম নাপাহৰিব আৰু মোৰ গা বেয়া যিহেতু অকণমান প্ৰে কৰিব